সাংবাদিক বন্ধুসকল, আজি আপোনালোকক এটা গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ইয়াতে মাতা হৈছে। আমাৰ যে অনাগত বিটিআৰ ইলেকশ্যন আছে 22 তাৰিখত, এই 22 তাৰিখত হ'বলগীয়া বিটিআৰ ইলেকশ্যনত ইণ্ডিপেণ্ডেণ্ট হিচাপে নমিনেশ্যন ফাইল কৰা মোৰে দাদা শ্ৰীযুত লালজী নাৰ্জাৰী ইণ্ডিপেণ্ডেণ্ট হিচাপে তেখেতে ইয়াতে নমিনেশ্যন দিছিলে। এতিয়া আজি আমাৰ ইউপিপিএলৰ নীতি আদৰ্শ ভাল পাই পেলাই শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি কাম 5 বছৰত এইখিনি ভাল পাই পেলাই চৰাইবিল 5 নং চৰাইবিল ST সমষ্টিত মোক সমৰ্থন জনাবলৈ মই ইউপিপিএলৰ কেণ্ডিডেট শ্ৰী ৰাজু কুমাৰ নাৰ্জাৰীক সমৰ্থন জনাবলৈ তেখেতে আগবাঢ়ি আহিছে। তো আজি তেখেতে অলৰেডি ইউপিপিএল দলত যোগদান কৰিলে। অহাকালি তেখেতে নমিনেশ্যন উইথড্ৰ কৰি ল'ব আৰু মোৰ লগত কেম্পেইন কৰি পেলাই চৰাইবিল সমষ্টিৰ পৰা ইউপিপিএল দলক জিকাই লৈ যাবলৈ কাম কৰিব। এতিয়া মই আমাৰ লালজী নাৰ্জাৰী দাদাক নিজৰ কথা ক'বলৈ মই অনুৰোধ কৰিছোঁ। সকলো ইউপিপিএল কৰ্মীক মোৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ওচৰত যি আমাৰ ইউপিপিএলৰ কেণ্ডিডেট ৰাজকুমাৰ নাৰ্জাৰী ভাইটি যি কথা কৈছে সেই কথাটো সঁচাই। মোক আজি সিহঁতে মই যি পাৰ্টিত আছিলোঁ সিহঁতে মোক ঠগাইছে। মই আগতে APP পাৰ্টিত আছিলোঁ, সিহঁতে টিকেটক মোক এনেকুৱা ঠগালে। ঠগাৰ পিছত মই সিহঁতৰ পৰা আঁতৰাই আহি মই ইণ্ডিপেণ্ডেণ্ট হিচাপে মই 5 নম্বৰ চৰাইবিল সমষ্টিত এজন কেণ্ডিডেট হৈছোঁ। কিন্তু মই আজি ইউপিপিএলক ছাপোৰ্ট কৰিবৰ কাৰণে মোৰ যি অন্তৰ দি মই আহিলোঁ, যি অন্তৰটো মই আজি 5 নম্বৰ চৰাইবিল ইউপিপিএল কেণ্ডিডেট ৰাজু কুমাৰ নাৰ্জাৰী ভাইটিক মই মানে পুৰা মন অন্তৰেদি ছাপোৰ্ট কৰি আমাৰ ইউপিপিএলৰ চিফ শ্ৰীযুত প্ৰমোদ বড়ো ছাৰক মই আজি মোৰ অন্তৰৰ কথা জনালোঁ যে মই আজিৰ পৰা ইউপিপিএলৰ হৈ মই কাম কৰিম আৰু কাম কৰি যাম। আৰু মোৰ যিমান মানুহ আছে বেকগ্ৰাউণ্ডত সকলোকে মই আনি আজি ইউপিপিএলত সমৰ্থন জনাম। মোৰ লগত আছে বহুত, কিন্তু মোৰ কথামতে হেৰাফেৰি সিহঁতে নকৰাৰ কাৰণে মই আজি মোৰ ভাইটি ৰাজু কুমাৰ নাৰ্জাৰীৰ ওচৰত মই সঁচা কথা কৈ মই আজি আপোনাৰ ওচৰত কথাখিনি কৈ ইয়াতে মানে সমাপ্ত কৰিলোঁ। নমিনেশ্যনটো মই অহাকালি 11টা 12টাৰ পিছত মই উইথড্ৰ কৰিম।